হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আশা কৰোঁ আপোনালোকৰ সকলোৱে নিশ্চয় ভালেই, লগতে ময়ো ভালেই। এতিয়া 10:15 হৈছে সময়। মই যাম এতিয়া বেংকলৈ। বেংকত দুটামান সৰু সুৰা কাম আছে, কামকেইটা কৰি আহি আছোঁ। চাই থাকিব ভিডিঅ'টো। আৰু মই মণিকাই পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ। এয়া পানীগাঁও SBI ব্ৰাঞ্চৰ কেণ্টিনত বহি আছোঁ মই। এয়া বাবু, কি খাই আছা? এয়া মই নেমু খাই আছোঁ। অঁ, কৈ দিয়া। এয়া আমাৰ অসমীয়া দেখুৱাই দিয়া নেমুটো। এয়া এই নেমুৰ ভিতৰত কি ভৰাইছা কৈ দিয়া। ইয়াত জলকীয়া আৰু নিমখ হালধি আছে। এইটো আমাৰ খাব লাগে, খোৱাৰ কাৰণে ভাল। আৰু সি বৰ ধুনীয়াকৈ চাহ বনাই খুৱাই আহিলে, খানা বৰ ধুনীয়া বনায়। মই এয়া বেংকলৈ আহিলে সি চাহ একাপ মোক খুৱাই মোক। এতিয়া কি কৰি আছে? এতিয়া গাখীৰ গৰম কৰি আছে। চাহ একাপ খাই এতিয়া যামগৈ আৰু। চাই থাকিব ভিডিঅ'টো। চাহকণ খাই লওঁ। এয়া বৰ ধুনীয়া বনাই দেই সি। আৰু এই বেংকটো মোৰ ঘৰুৱা দৰে ভাল লাগে মানুহখিনি মোৰ, গতিকে আহিলে মই চাহ একাপ খাই যাওঁ সদায়। চাহকাপ খাই লওঁ। বেংকৰ পৰা আহি পালোহি এইমাত্ৰ। এতিয়া 11:30 বাজিছে। ভাতটো আজি মই সোনকালে বনাই থৈ গৈছিলোঁ, কাৰণ বেংকৰ পৰা আহি এতিয়া মোৰ সময় নহ'ব। ভাতটো খাই আমি মৰিগাঁও যাম। মোৰ শাহুৰ 10 তাৰিখে, আপোনালোকক মই ভিডিঅ' এটাত কৈছিলোঁৱেই মোৰ শাহু ঢুকোৱাৰ কথাটো। 10 তাৰিখে শ্ৰাদ্ধ আছে, প্ৰথম বছৰেকীয়া। গতিকে এতিয়া তালৈ যাম ভাত পানী খাই। আপোনালোকক তাত কিমানখিনি পাৰোঁ অকণ হ'লেও দেখাবলৈ চেষ্টা কৰি যাম। চাই থাকিব ভিডিঅ'টো। আৰু ভিডিঅ'টো চাই শেষত কেনে পালে আপোনালোকে মোক এটা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এয়া আমি মৰিগাঁও টাউন পাই গ'লোহি। টাউনখন সৰু যদিও বহুত চাফা হয়। বহুত ভাল লাগে মোৰ এই টাউনখন। এইটো হৈছে ট্ৰেফিক পইণ্ট, নগাঁৱৰ পৰা অহা মৰিগাঁৱৰ ফাৰ্ষ্ট ট্ৰেফিক পইণ্ট। ইয়াৰ লেফ্টদি গ'লেই আমাৰ ঘৰটো পাই যায়। আমাৰ ঘৰটো টাউনতেই হয়। ফাইনেলি আমি মৰিগাঁও আহি পাই গ'লোহি। এতিয়া চাহ তাহ অকণ খাই ৰেষ্ট ল'ম। আৰু সকামৰ কাৰণে মোৰ দুঘৰমান মানুহ মাতিব লগা আছে। তাৰপিছত তালৈ যাম, মাতি থৈ আহিম আৰু। এয়া আমাৰ পেণ্ডেলৰ কাম কৰি আছে ভাইটিসকলে। অকণমান তাকো আপোনালোকক দেখাই দিওঁ বেক কেমেৰা কৰি।
ৰেষ্ট কৰি অলপ আহি গ'লোঁ। মানুহ মাতিব লগা আছে 2 ঘৰমান। অথনি আপোনালোকক কৈছিলোঁৱে। আহি আছোঁ। এয়া মৰিগাঁওখনো অকণমান দেখাইছোঁ। এয়া ছোৱালী আৰু মই। এইখন স্কুল আমাৰ ঘৰৰ ওচৰতে। অকণমান আগলৈ নামঘৰ আছে, আমি তালৈ যাওঁ। বেক কেমেৰা কৰি দেখাই আছোঁ আপোনালোকক। আজি বহুত ৰ'দ চোকা আছিলে। এতিয়া 4:30 বাজিছে যদিও ৰ'দটো কমাই নাই। লগতে আজি বহুত গৰমো পৰিছে। কাষতে এয়া শনি মন্দিৰ আছে। মই এতিয়া কাৰ ঘৰলৈ আহিছোঁ আপোনালোকক দেখাই দিম অকণমান। অসমৰ জনপ্ৰিয় ইউটিউবাৰ অসমীয়া ছোৱালী ৰেখাৰ ঘৰলৈ এয়া আহিছোঁ। তেওঁলোককো মই আমাৰ সকামলৈ নিমন্ত্ৰণ দিবলৈ আহিছোঁ। তেওঁলোকৰ ভিতৰৰ পৰিৱেশখিনি দেখাই দিওঁ আৰু আণ্টিকো অকণমান দেখাম আৰু ৰেখাকো দেখাম। চাহ তাহ খালোঁ। এয়া আপোনালোকে দেখা পায়েই থাকে তেওঁ ভিডিঅ'ত। আৰু তেওঁ ছোৱালীজনীকো অকণ দেখাই দিওঁ। আপোনালোকে ৰেখাৰ চেনেলত দেখিয়ে থাকে, তাই টোপনি আছে। আইতাককো অকণমান দেখাই দিওঁ। এয়া আইতা চিনি পায়ে আপোনালোকে বাৰু, তথাপিও মোৰ চেনেলত অকণমান কৈ দিছোঁ। এয়া অসমীয়া ছোৱালী ৰেখা। কি খবৰ? ভালনে সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। আৰু আজি বৌ আহিলে আমাৰ ঘৰলৈ। আমাৰ ওচৰৰে হয়, কিন্তু বহুত দিনৰ মূৰত লগ পাইছোঁ। বহুত বছৰ হৈ গ'ল ন লগ নোপোৱা। তেওঁ আগতে মৰিগাঁৱতে আছিলে, পিছত যেতিয়া নগাঁও গুচি গ'ল মই লগ নোপোৱা হৈ গ'লোঁ। আৰু ভাল লাগিলে তেওঁৰ চেনেলটোৰ কথাও গম পায়। আপোনালোকে চাই থাকিব তেওঁৰ চেনেলটো। তেওঁৰ চেনেলটোৰ নাম হৈছে মনিকাছ ব্লগছ উইথ ৰেচিপিজ। আশা কৰোঁ আপোনালোকে তেওঁক ছাপোৰ্ট কৰিব আৰু তেতিয়া তেওঁ ধুনীয়া ধুনীয়া ৰেচিপি লগতে ব্লগবোৰ আপোনালোকলৈ আগবঢ়াই যাব। থেংক ইউ। এয়া আমাৰ ঘৰৰ কাষৰেই এগৰাকী মৰম লগা ভণ্টি, মৰম লগা ল'ৰা। ইয়াৰ নামটো হৈছে চানড্ৰিম। ইমান মৰম লগা, গতিকে মই অকণমান ভিডিঅ' নকৰাকৈ থাকিব নোৱাৰিলোঁ। আপোনালোককো দেখালোঁ। এইফালে চোৱা। সকলোলৈকে ভেৰি ভেৰি গুড মৰ্ণিং জনালোঁ। এতিয়া 7:30 বাজিছে। এয়া পেণ্ডেল কমপ্লিট হৈ গ'ল। অলপ পিছতে মানুহ আহি ভৰি পৰিবহি। এয়া হৈছে মোৰ শাহুমা। তেওঁ প্ৰেছাৰ ষ্ট্ৰ'ক কৰি ঢুকাইছিল যোৱা বছৰ আজিৰ দিনটোতেই। সকলোকে এৰি এই পৃথিৱীৰ পৰা বিদায় মাগিলে। আজি সম্পূৰ্ণ 1 বছৰ হৈছে ঢুকুৱা। তেখেতৰ আত্মাৰ শান্তিৰ কাৰণে মই এগছি চাকি জ্বলালোঁ। এফালে নাম প্ৰসংগ আৰু এফালে এয়া ৰান্ধনীয়ে বনাই আছে ভোজ।
হেল্ল' ফ্ৰেণ্ডছ, মৰিগাঁৱৰ পৰা আমি আজি আহি পাই গ'লোহি সন্ধিয়া। এতিয়া 9টা বাজিছে, ভাত বনাবৰ সময় হৈছেহি আৰু ভিডিঅ'টো সামৰোঁ বুলি ভাবিছোঁ। আৰু সামৰাৰ আগত আপোনালোকক মই দুটামান কথা কওঁ। মানে মই মৰিগাঁৱত থাকোঁতে অসমীয়া ছোৱালী ৰেখা আৰু মই উঠা 2 কপিমান ফটো উঠিছিলোঁ। তাৰে 1 কপি মই ফেচবুকত আপলোড দিছিলোঁ। কিছুমানে মানে 2জন মানে কমেণ্ট কৰিছিলে, মেছেঞ্জাৰত গৈ মেছেজ কৰিছিলে, মানে মই ৰেখাক কেনেকৈ লগ পালোঁ, তাৰ উত্তৰটো মই এই ভিডিঅ'টোৰ যোগেদিয়ে দিওঁ। অসমীয়া ছোৱালী ৰেখা হৈছে আমাৰ ঘৰৰ একেবাৰে ওচৰৰে, লগতেই বুলিব পাৰি। তাই আহিছে মাকৰ ঘৰলৈ, গতিকে মই তেওঁলোকক নিমন্ত্ৰণ দিবলৈ গৈছিলোঁ। আৰু কিবা পাতিলে আমি নিমন্ত্ৰণ কৰোঁৱেই, যিহেতুকে গৈছিলোঁ, তাইকো লগ পালোঁ আৰু বহুত আমি ফটো উঠিছোঁ, ভিডিঅ'ও কৰিছোঁ। মোৰ চেনেলত মই ভিডিঅ' দিম তাইৰ, আৰু তাইৰ চেনেলতো তাই কৰি থোৱা ভিডিঅ' দিব। গতিকে বহুত কথা পাতিলোঁ, বহুত সময় হৈ গ'ল। আমি কেনেকৈ সময়টো পাৰ হৈ গ'ল ক'বই নোৱাৰিলোঁ। তাই যিটো ভিডিঅ' কৰিছিলে সেইটো মই দি দিম বাৰু, আপোনালোকে চাব। আৰু আজি ভিডিঅ'টো আছিল ইমানেই। কেনে পালে কমেণ্ট কৰিব, আৰু মোৰ চেনেলটোত যদি আপুনি ফাৰ্ষ্ট ভিউৱাৰ তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেলটো এবাৰ টাচ কৰি অল কৰি ৰাখিব। তেতিয়াহে আহিব লগা ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে প্ৰথমেই পাই থাকিব। এতিয়া তেনেহ'লে ৰেখাৰ চেনেলত যিখিনি ভিডিঅ' দিব সেইখিনিকে মই দেখাওঁ শেষত, আপোনালোকে চাব বুলি আশা কৰিলোঁ। ধন্যবাদ। হেই গাইজ, ঘৰলৈ আজি বৌ এগৰাকী আহিছে, একেবাৰে ওচৰৰে, বহুত বছৰৰ মূৰত লগ পাইছোঁ তেওঁক। আৰু যে চবতকৈ ধুনীয়া কথাটো, তেওঁৰো এটা চেনেল আছে, নতুনকৈ খুলিছে। সেইকাৰণে মই ক'লোঁ ঠিকে আছে, আপুনি যদি চেনেল খুলিছে খুব ভাল কথা। আৰু মোক ক'লে তুমি অকণমান কৈ দিয়া, আপোনালোকক দেখাই দিওঁ, চিনাকি কৰাই দিওঁ তেওঁৰ লগত। এয়া চাওক ধুনীয়া বৌজনী। হেল্ল' ফ্ৰেণ্ডছ, মোৰ চেনেলটোৰ নাম হৈছে মনিকাছ ব্লগ উইথ ৰেচিপিজ। আপোনালোকে চাব তেওঁৰ চেনেলটো, মই লিংকটো ডেছক্ৰিপশ্যন বক্সতে দি থৈ দিম। আৰু যদি ভাল লাগে আপোনালোকে তেওঁক ছাপোৰ্ট কৰিব। আমাৰ টিকলিক লৈ আছে, টিকলিজনী লৈ আছোঁ। ঠিক আছে, বাই বাই।